হেল্ল' এভৰিৱান, মোৰ অন্য টি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছিলোঁ আমাৰ মঙলদৈ টাউনৰ মাজত থকা ষ্টেট বেংকটোলৈ। তাৰ পৰা ওলাই ৰাইট ছাইডে এখন সৰুকৈ গিফ্টৰ দোকান দেখিলোঁ। গিফ্টৰ দোকানখন দেখি ছোৱালী মানুহ ৰ'বই নোৱাৰিলোঁ, সোমাই দিলোঁ। চাওকচোন গিফ্টবোৰ ইমান ধুনীয়া ধুনীয়া। আপোনালোকে যদি কেতিয়াবা ইয়ালৈ আহে এইখনত কিন্তু সোমাব পাৰে দেই। বৰ ধুনীয়া ধুনীয়া আইটেম আছে। ফুলবোৰ চাওকচোন, ভাল লাগিছে, কিন্তু এইবোৰ অৰিজিনেল নহয় দেই, প্লাষ্টিকৰহে হয়। মোৰ লগত গৈছিলে মোৰ লগৰ নীলিমা। তাই কিবা কিবি কিনি আছে। একচুৱেলি তাই ভেলেণ্টাইন ডে গিফ্ট কিনি আছে দেই। চাই মেলি দুইজনেই কিবা কিবি ল'লোঁ আৰু তাৰ পৰা ওলাই দিলোঁ সোনকালে। ওলাই তাই ক'লে কছমেটিক দোকানত হেনো কিবা কিনে তাই, সেইবাবে তাতে সোমালোঁ আৰু তাই কিবা কিবি ল'লে আৰু তাৰপিছত ভোক লাগিছে আৰু চিধাই গণেশলৈ দৌৰি গ'লোঁ। আপোনালোকে যদি মঙলদৈলৈ কেতিয়াবা আহে গণেশ, পংকজ আৰু নীৰাত ভাত খাবলৈ কিন্তু নাপাহৰিব দেই। তাৰ সোৱাদেই সুকীয়া, একেবাৰে ঘৰত বনোৱাৰ দৰে বনায়। তাৰ পৰা ওলাই কিনে আমি চব্জি কিনিবলৈ ল'লোঁ। চব্জি কিনি মেলি দুয়োজনীয়ে তাৰপিছত মই আহি পাই গ'লোঁ মোৰ ৰুম। এতিয়া মোৰ ডিউটি আছেই, জল্দি জল্দি ওলাইছোঁ আৰু মই পাই গ'লোঁ মোৰ মঙলদৈ চিভিল হস্পিটেল। ইভিনিং ডিউটি মানেতো আৰু চাহৰ আড্ডা। সেইবাবে আমাৰ ডেইজিবা আৰু নীলিমা বাইদেৱে কিবা কিবি বনাই আছে, ৰেডি কৰি আছে। মইতো খোৱা মানুহেই ন, খাবলৈ মই বহি গৈছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।